এনেকৈ মাখানা বনাইছেনে ক'বচোন, আৰু যদিহে বনোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টি আপোনালোকৰ বাবে। আজি ব্লগটি ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰাই। আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মাখানাৰ ৰেচিপিটো। এয়া পিঁয়াজ দুচুটা আৰু কাটি, আৰু মই ঘিউতে বনাম। এইখিনি মানে এইটো ঘিউই ইউজ কৰিছোঁ, আৰু ইয়াত মই তেল ইউজ নকৰোঁ, গোটেইখিনি মানে ঘিউতে বনোৱা হ'ব। তো চাই থাকক ভিডিঅ'টি, আৰু যিসকলে নতুনকৈ চাইছে প্লিজ লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহ'লে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পোনে পোনে পাই থাকিব। এতিয়া মই মাখানাখিনি ৰ'ষ্ট কৰি ল'ম অকণমান, যিহেতুকে ৰ'ষ্ট কৰি লোৱা হয় মাখানাটো, গাখীৰৰ লগত বনালেও ৰ'ষ্ট কৰি লোৱা হয়। তাৰ বাবে এইখিনি মই ঘিউতে অকণমান ৰ'ষ্ট কৰি ল'ম। প্ৰায়ভাগৰে ঘৰতে মানে কি এই মাখানাটো আজিকালি প্ৰায় থাকেই, নহয় জানো? আৰু গাখীৰৰ লগত সৰু বাচ্ছাবিলাকো খোৱা হয় আজিকালি মাখানা বনাবলৈ। মোৰ লগত আছিলে কাজু আৰু এটা বিলাহী আছিলে, সেইখিনি মই অকণমান ঘিউতে ৰ'ষ্ট কৰি লৈছোঁ এইধৰণে। আৰু ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সিত মানে খুন্দি ল'ম। এয়া মিক্সিত গুড়ি কৰি পেষ্ট বনাই লওঁ হ'ব। আৰু এয়া আকৌ ঘিউতে মই যিহেতুকে বনাম বুলি কৈছোঁ, মই তেল ইয়াত ইউজ নকৰোঁ, এইটো ঘিয়ে মই আকৌ ইউজ কৰিম। আৰু এতিয়া মই পিঁয়াজখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি ফ্ৰাই কৰিলে হয়। ইয়াত বাৰু বেছি মই জলকীয়া ইউজ কৰা নাই, কাৰণ জলকীয়া যিহেতুকে আমাৰ ঘৰৰ সকলোৱে ইমান বেছি নাখায়, আৰু মই বাৰু বিশেষ নাখাওঁ তেনেকৈ, জ্বলা কম পৰিমাণে খাওঁ। আৰু আপোনালোকে যদি ভাল পাই দিব পাৰে জলকীয়া। মই যিহেতু ইয়াত ৰেড চিলি পাউডাৰ অকণমান দি দিম, বেছি নিদিওঁ আৰু জ্বলা, সেয়াই। আৰু মাখানাটো জ্বলাটো হ'লে সিমান এটা মানে টেষ্ট নাপায় ল'ৰা ছোৱালী, যিহেতুকে খাব নোৱাৰিব ন, সেইকাৰণে এনেকৈ বনাওঁ। আৰু আপোনালোকেও বনাব। ফ্ৰাই কৰি লৈ উঠি ইয়াত মই পানী দি দিছোঁ, গৰম পানী অকণমান। আৰু এয়া উতল নোহোৱাৰ পিছত মই এইখিনি দি দিম। এতিয়া এই মাখানাখিনি দি দিম, ৰ'ষ্ট কৰি থোৱা। ইয়াত দেখিছেনে? মাখানাখিনি বাৰু বেছি ষ্ট্ৰং নহয়, যিহেতুকে বেছি সময় নালাগে বাৰু সিজোতে, সেয়াই। আৰু এইটো খুব কোমল, আপোনালোকে জানে যে গাখীৰত বনালেও গমেই পায়, গাখীৰৰ লগতো তেনেকুৱা। সেইকাৰণে মানে কি এইটো অকণমান মই ৰ'ষ্ট কৰি লোৱাৰ কাৰণে বাবেহে ইয়াত দি দিছোঁ অকণমান এনেকৈ। আৰু আপোনালোকে যদিহে এতিয়ালৈকে এনেকৈ বনাই পোৱা নাই, তেতিয়াহ'লে এবাৰ বনাই খাই চাব পাৰে। যিহেতুকে আমি ৰুটি মাংস এনেকৈ খাবলৈ মাংস ইউজ কৰোঁ ন, ৰুটিৰ লগতে হওক কিবা। আৰু যদি কেতিয়াবা পাৰে আপোনালোকে এনেকৈ ৰুটিৰ লগত মাংসৰ সলনি এইটোকে বনাই চাব পাৰে, ভাল পাব খাই। আৰু এইটো দেখিছেনে? এয়া মই পুদিনা ইয়াত অকণমান দি দিম। এইটো বাৰু মই বজাৰৰ পৰা অনা হৈছিলে, আৰু ঘৰতো বনাব পাৰে পুদিনাটো, কিন্তু মই এইটো বজাৰৰ পৰা আনিছোঁ। আৰু এয়া দেখিছেনে? এইখিনি প্ৰায় হৈয়ে গ'ল। মই যিহেতুকে পানীটো মই ইয়াৰ পৰা আঁতৰিলে আৰু পানীটো, এতিয়া মই গেছটো অফ কৰি দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে খাবলৈ, বহুত টেষ্টি হৈছে খাবলৈ। আৰু আপোনালোকে দেখিছেনে কি ধুনীয়া হৈছে? ৰুটিৰ লগত খাবলৈ আৰু ভাতৰ লগত খাবলৈ খুব ভাল হৈছে। আপোনালোকে বনাই চাবচোন। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি এই ভিডিঅ'টি তেনেহ'লে লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।